আপোনালোকৰ আশা কৰোঁ সময় নিশ্চয় ভাল সকলোৰে আৰু আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে গমেই পাইছে থাম্বনেল টাইটেল দেখি গতিকে আজি আমি যাম ফুৰিবলৈ যিহেতু গৰমৰ বন্ধ দিছে তো সেইকাৰণে আমি ফুৰিবলৈ যাম আজি ক'ত যাম যেতিয়া সকলোকে চালেহে গম পাব বোলে ভিডিঅ'টো আৰম্ভ হ'ল গাড়ী ৰখি আছোঁ গাড়ী আহি আছে তো মানে যাওঁতে আৰু ভিডিঅ' নবনাব পাৰোঁ যিহেতু বহুত মানুহ যাব সেইকাৰণে গৈ পাই পেলাই লগ পাইছোঁ সেয়াই প্ৰথমে আমি আহিলোঁ তাৰকাগৃহত অৰ্থাৎ প্লেনেটৰিয়াম এয়া চাওকচোন কি ধুনীয়া দৃশ্য গোটেইখন সেউজীয়া সেউজীয়া হৈ আছে তাৰমানে প্ৰথমে তাৰকাগৃহ চাম তাৰপিছত আৰু যাম ক'ৰবাত এইফালে কি চাব আহিছা নাজানো মই बड़ा हरामी हो बेटा अरे अनकी सब ऐसा गजब बेइज्जती है की सब ऐसा रो আমি প্লেনেটৰিয়াম চাব আহিছো এতিয়া আমি এটা প্লেনেটৰিয়াম চাব আহিছো মানে টিকট কাটিব গৈছে কোনোবা ভিতৰত গৈ পেলাই যদি ভিডিঅ' এলাউ কৰে তেতিয়া ভিডিঅ' কৰিম প্লেনেটৰিয়ামত টিকট কটা দিছে বাপৰে মানুহ চাওকচোন সকলোৱে গৰমৰ বন্ধত প্লেনেটৰিয়াম চাম বুলি আহিছে যেন পাইছোঁ আৰম্ভ হোৱা নাই আৰু এইফালে চোৱা আৰম্ভ হৈ গ'ল চোৱা হ'ল এইবাৰ আৰু যাম এঠাইত যোৱাৰ পিছত দেখাই আছোঁ মানে চিৰিয়াখানা পালোঁ এতিয়া कौन है ये लोग कहाँ से आते हैं এইফালে আৰু চিৰিয়াখানা আহি পাই আমাৰ একে অৱস্থা হ'ল ইউনিটৰিয়ামৰ দৰে মানে টিকট কাটিবৰ কাৰণে লাইনত বহুত দেৰি থিয় হ'ব লগা হ'ল এতিয়া আমি সোমালোঁ চিৰিয়াখানাত কিমান কষ্ট হ'ল বহুত অনলাইন পে'মেণ্টৰ টিকট কাটোতে মানে ক'লে যে ডেবিট কাৰ্ড লাগিব তাৰপিছত জিপে নহয় এইটো আৰু কি কৰিম ঘূৰি জিপে হ'ল তো এতিয়া আমি অৱশেষত সোমালোঁ চিৰিয়াখানা Дальше. Идем дальше. Дальше. Идем дальше. এটা ওয়ালবি কেংগাৰু আৰু এইফালে জেব্ৰা আছে বিলাক খৰ পহু বুলি লিখা আছে খৰ পহু কোনফালে গ'লে কি দেখা পাম আৰু এইফালে কি আছে মেপ আৰু চাইফালে কি বলে বান্দৰ আছে গাইস ওয়াল কি আছে ওয়ালবি ওয়ালবি जोर जोर से बोल के लोगों को स्कीमें बता दे ওয়ালবি ফালে আছে আমি ওয়ালবি আর ক্যাঙ্গারু ছাড়াইছো পুরা কেন যাইছো আমি और 50 रुपया काट ओवर एक्टिंग के वजह से এইফালে আমি কিবা কিবি চাই আহিলোঁ এবাৰ ইফালে যাই আছোঁ এইফালেও আছে কিবা কিবি এইফালে চৰাই আছে চাগে ন এইফালে চৰাই আছে চাগে কাউ ধৰণে তাৰ তলৰ ফালে কেটেলা পহু हाय तुम्हारा नाम याद तो नहीं है हाय हाय ओए ओए क्या नाम तो दिया ना याते মানে क्या बा नाम तो दिया कॉल আৰু আমি আহিলোঁ চিৰিয়াখানাৰ ভিতৰৰে এখন ঠাইলৈ য'ত মানে চৰাইবিলাক
কোনো পিঞ্জৰাৰ ভিতৰত সোমাই থৈ নিদিয়ে, মানে এনেকৈ খোলা কৰি থৈ দিয়ে। আৰু আপুনি যদি হাতেৰে চুব বিচাৰে চুবও পাৰে। তো এইফালে চাওক, কিন্তু ইয়াৰ বাউণ্ডাৰী আছে, মানে চৰাইবিলাক যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে বাউণ্ডাৰী দিয়াই আছে। আৰু এইফালে চাওক, এইটো ময়ূৰ দেখিছেনে খোলা কৰি আছে এইটো। আৰু বিভিন্ন ধৰণৰ চৰাই আছে ইয়াত। চৰাইবিলাক থকাৰ কাৰণে এইবিলাক ঘৰ বনাই থৈছে সৰু সৰুকৈ। ইফালে চাওকচোন, আজি প্ৰথম বাৰৰ বাবে দেখিছোঁ এই চৰাইটোৰ ওচৰৰ পৰা ইমান। আৰু ইমান ধুনীয়া নহয় দেখিবলৈ, আপোনালোকে দেখিছে। বাপৰে, একো কিন্তু কৰা নাই দেই, ভয় লাগিছে। এই ৰেড কালাৰৰ চৰাইটোৰ নাম কি জানে যদি আপোনাক কমেণ্ট কৰি জনাবচোন। আৰু এইটো দেখিছে মইনা চৰাই, কিবা খাবলৈ দিছে ইহঁতক। আৰু এইফালে এইটো বগা ময়ূৰ, আগতে দেখিছোঁ যেনে ইমান ওচৰৰ পৰা দেখি পোৱা নাই, আজি ফাৰ্ষ্ট দেখিছোঁ। এইটো হৈছে স্পাইডাৰ মাংকি। চিৰিয়াখানাৰ ওচৰৰে এখন হোটেললৈ আহিলোঁ কিবা খাওঁ বুলি। একদম ওচৰৰে, নামটো নকওঁ বাৰু, কিন্তু সকলোৱে নিজৰ লাভৰ কথা ভাবিলেইতো নহ'ব, আমিওতো পইচা দিছোঁ। তো খানাখিনি ইমানেই বেয়া আছিল ন, নাম্বাৰ ক'বলৈ গ'লে 0 ক'লেও হয়তো ভুল নহ'ব। চাৰিটা আমি আহিলোঁ কলাক্ষেত্ৰ। বৰষুণ আহি আছে, এতিয়া গোটেইবিলাক তিতি আছে চাওকচোন। আৰু এয়া হৈছে কলাক্ষেত্ৰৰ দৃশ্য। মোৰ মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ গৈছিল, তো সেইকাৰণে মোৰ মোবাইলত ভিডিঅ' বনাব পৰা নাছিলোঁ। এয়া বেলেগৰ পৰা ভিডিঅ' লৈহে মই ইয়াত এড কৰি দিছোঁ। আৰু এইফালে আমি কলাক্ষেত্ৰৰ পিছত আহিলোঁ ছায়েন্স মিউজিয়াম। মই কৈছোঁ যে মোবাইলত ভিডিঅ' বনাব পৰা নাই, তো সেইকাৰণে এইবিলাক গোটেই ভিডিঅ'বিলাক মই বেলেগৰ পৰা লৈ এড কৰি দিছোঁ। এইখন হৈছে ছায়েন্স মিউজিয়ামৰ পাৰ্ক, ছায়েন্স মিউজিয়ামৰ ভিতৰতে থকা এখন পাৰ্ক। আৰু দেখিছেনে ইমান ডাঙৰ, বাপৰে, আমি এটা কোণতে বহি আছোঁ। এইফালে বহুত ডাঙৰ পাৰ্কখন। ছায়েন্স মিউজিয়াম চাই আমি এইফালে ঘৰলৈ উভতিলোঁ। চাওকচোন ভিউটো ইমান ধুনীয়া হৈছে। কালি আহি পালোঁ, 9:30 বাজিল। গা পা ধুই ভাত চাত খাওঁতে ৰাতিয়ে হ'ল, সেইকাৰণে কালি ভিডিঅ' নবনালোঁ। মই ভাবিলোঁ যে আজি ভিডিঅ'টো শেষ কৰোঁ। তো কেনেকুৱা লাগে ভিডিঅ'টো জনাব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লগা তেতিয়াও কৰিব। আৰু লগ পাম মই অন্য ভিডিঅ'ত। বাই বাই।